নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' সৈতে। আজি ভাওনা আছে যদুমণিৰ ৰাজহুৱা নামঘৰ বছাপথাৰ। তাত আজি ৰাইজে মাতিছে ইন্দ্ৰ গাবলৈ। আজি নাট আছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ। তাত আজি ইন্দ্ৰ গামগৈ। বতৰ একেবাৰে বেয়া, আজি দিনটো বৰষুণ দিয়ে আছে। এতিয়া অকণমান সময় বতৰ মুকলি কৰিছে, গতিকে বাগান চাবলৈ আহিছোঁ। ভিডিঅ' একেবাৰে তাত দেখুৱামগৈ, কাক কাক লগ পাওঁ, কোন কোন আহিব গম নাপাওঁ এতিয়ালৈকে কোন কোন আহিব। মণিকূট নাট্যগোষ্ঠীৰ 2-3জন সদস্য থাকিব বুলি জানো, বাকী মই যাম আৰু কোন কোন আহে তাত গৈ দেখামগৈ। বৰষুণত তিতি তিতি আহি পাই গ'লোহি নামঘৰ। ইয়াতে হ'ব আজি ভাও। বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ, মই গাম ইন্দ্ৰ। গোটেই দেখিছে, এয়া গোটেই বোকা। মেকআপ ক'ত দিছে জানো, মেকআপ ৰুম চাই লওঁ বোলো। ইয়াতে মেকআপ কৰিবলৈ দিছে, ইতিমধ্যে মেকআপ আৰম্ভ হৈ গৈছে। ৰুমটো যথেষ্ট সৰু। ভাওনা কৰিবলৈ মাতিছে আমাৰ মন্ত্ৰীয়ে লৈছে ভাওনা। তই ইয়াক মন্ত্ৰী ক'ত আছে ভাওনা, কেনেকৈ কি হ'ব? নমস্কাৰ। জেডি মণি যিটো ইউটিউব চেনেল, প্ৰথমতে আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এই যে ল'ৰাটোৱে যিটো ইউটিউব চেনেল বনায় সেই বস্তু আপোনালোকে ভাইৰেল কৰক। কাৰণ মানে এওঁ ভাওনা কৰি ভাল কথা। এই যদুমণি ৰাজহুৱা নামঘৰে আমাৰ মণিকূট নাট্যগোষ্ঠীক এখন ভাওনা কৰিবলৈ অনুৰোধ জনালে। এওঁ আমাৰ নিজৰ নাট্যগোষ্ঠীৰ মানুহ। আৰু আজি এওঁ লৈছে ইন্দ্ৰ। বহুত হেঁপাহ এটা আছে ইন্দ্ৰ গাবলৈ, সেইকাৰণে ইন্দ্ৰ এটা গাইছে, ইন্দ্ৰভাগ গাইছে। আৰু আজি আপোনালোকে ভাওনাখন কিছুমান ক্লিপ দিব, এওঁ আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব। কিছুমান যদি ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ মানে আপোনালোকে সেই যিখিনি ভুল দেখুৱাই সেইখিনি আমি ভিডিঅ'টো আপোনাক শুধৰাবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আজি ভিডিঅ'টো এইখিনিৰ পৰা আমি আৰম্ভ কৰিছোঁ। মই খুন্দা বুলি ক'লে আমাৰ ইয়াত ড্ৰেছৰ একেবাৰে জনপ্ৰিয়। কালি ক'ত আছিলে ভাওনা? মেকআপটো কৰি দিব, কণ্টিনিউ মাৰি আছে চাগে। আপোনালোকে যোগাযোগ কৰিব খুন্দাক। মই নাম্বাৰটো দি দিম, ফোন নাম্বাৰটো মুখস্থ আছে, কৈ দিয়ক নহ'লে। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে খুন্দাক পাই যাব। কৃষ্ণ লৈছে প্ৰথম কাছে এবাৰ ন? কি আছিলে তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমান যতীন ৰাজবংশী। যতীন ৰাজবংশী এবাৰ কৃষ্ণ লৈছে প্ৰথম। শুভেচ্ছা থাকিল দেই। আজি চাউন আছে বাবুহঁতৰ চাউনত ভাও কৰি যথেষ্ট ভাল লাগে। পাই গ'লোঁ যদু দত্তক। যদু দত্ত এবাৰ আজি শাল বৰ গাইছে ন? শাল বৰ গাইছে। আশীৰ্বাদ কৰিব সকলোৱে। লালুৱে কি গাইছে? বিদুৰত। মই গাইছোঁ বিদুৰত। সকলোৱে আশীৰ্বাদ কৰিব। তোমাৰ ভাইটি প্ৰদ্যুম্ন লৈছে ন? প্ৰদ্যুম্ন আজি প্ৰদ্যুম্নক ফালি দিব বোলে। ফালি দিম, সকলোৱে চাব, চেনেলটোক অলপ মৰম কৰিব। দেখিছে ভাওনা কৰিবলৈ আহি কি कौन है ये लोग? कहाँ से आते हैं? এইটো অংকুৰ আহি গ'ল। মানে একেবাৰে ভাওনা শেষত আহি ওলোৱা ল'ৰাটোৱে হ'ল অংকুৰ। खत्म। बाय बाय, टाटा, गुड बाय, गया। কি গাইছে আজি? খোলা কেলে নোখোলা? হা চিট চিটাই থকা লিখা লাগে। হকীয়াক মানে আজি হকী নে আগৰ পৰাই হকী? হা অঁ বা হয়। আজি কি নাৱতে দাঢ়ি লগাই দিম কৈছে নি? আজি নাৱতে দাঢ়িয়ে ওলাব এতিয়া। ভাল আছে মেকআপটো। ড্ৰেছ কৰিলোঁ, ড্ৰেছ কৰাৰ পাছত আকৌ বাকীবোৰ দেখোন। মেকআপ কৰি ল'লোঁ। মেকআপটো আজি একেবাৰে চিম্পুলকৈ কৰিছোঁ। কেনেকুৱা লাগে ড্ৰেছটো পিন্ধি লওঁ।
চিন এটাও আছে ঠিক আছে দুইটা ভালকৈ কৰিছ সুশীল ভাওনাৰ লগত জড়িত তাৰ বাহিৰত তেওঁ এজন অধ্যাপক নহয় জানো মহাবিদ্যালয়ৰ তেওঁ অধ্যাপক তাৰ মাজতে তেওঁ ভাওনা অভিনয় আগবঢ়াই নিছে খুব ভাল লাগিছে আগলৈ কৰি যাব দেই ঠিক আছে ধন্যবাদ
কাৰ্তিক দেৱসেনাপতি যদি প্ৰয়োজন হয় প্ৰলয়ৰ প্ৰবল ধুমুহা বোৱাই যোগ্যতাৰ দিন পৰিচয় ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি কৰা দিনে আমাৰ কতবাৰ আত্মগোপন কৰি বনাই কৰিছো আমি ভিক্ষাৰী দিছে কি দেৱ ৰাকেশ ধন্য হৈ বাৰে বাৰে দৈত্যৰ বাবে দেৱতা কৰ্মত ভগাই দিলা এইয়াহে দেৱ ঘটতে সংশয় মূৰাদি লাগে অন্তৰ তোমালোকৰ প্ৰভুত বাণীত আনন্দিত মই কিন্তু দেৱগণ আছে যদি আপোনাৰ সৰু এক নিবেদন অনুমতি দিয়ক দিছো অনুমতি দেৱৰাজ আমি সমগ্ৰ দেৱতা মণ্ডলী একত্ৰিত হৈ আয়োজন কৰোঁ এক বিষ্ণু যজ্ঞ তেতিয়া আমাৰ অমৰাৱতীত কোনো অপায় অমংগল নাথাকে ধন্য কাৰ্তিক উচিত পৰামৰ্শকে তুমি কৰিলা পাবা অচিৰতে আমি বিষ্ণু যজ্ঞ কৰিমেই কিন্তু দেৱগণ হস্তম থাকিবা সদায় শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে তাৰ বাবে নকৰিব চিন্তা দেৱৰাজ আহে যদি কোনো শত্ৰু অমৰাৱতীৰ দিশে তাক অচিৰেই কৰিম বিনা কথা আনিছোঁ তোমালোকৰ অতুল বীৰত্ব অজয়বীৰ কাৰ্তিক জয় সেনাপতি শ্ৰৱণ বৰুণ প্লম যাৰ সহস্ৰ সেই নিন্দা কিয় কৰিব কাৰণত চিন্তা কিন্তু দেৱগণ আজিলৈ সভা কাৰ্যৰ লগতে টেষ্টটো খুলি লওঁ একদম পূৰা গৰম উঠি আছে ভাগৰ লাগি গৈছে গুড মৰ্ণিং গুড মৰ্ণিং ভাওনা শেষ হ'ল নে ঠিক আছে দিয়া ওচৰতে এয়া খানা ঠিক কৰিছে আমাৰ কাৰণে খানা খাই লওঁ খাই পেলাই ঘৰলৈ যামগৈ আৰু ৰাতিয়ে পুৱাই গ'ল একেবাৰে ভাওনা শেষতে খানা বাঞ্জালে মানে তো খাওঁ খাওঁকৈ আছে মোৰ খাওঁ খাওঁকৈ আছে মাংস আহি পালেই খাওঁ মাংস আহি পালে খাবা
কালি নাই খোৱা যেন পাইছোঁ মই হ'ল আজি দুদিনমান চাগে খোৱাই নাই কমলা নাই একেবাৰে শেষ কৰি পেলাবা প্ৰথমতে আকৌ ভোক নাই আজি কেইটামান খালোঁ দুবাৰ লৈছা কেইটামান খালা এয়া দেখিছেনে আকৌ বৰষুণ আহি গ'ল ঘৰলৈ যাবলৈ আজি অসুবিধা হ'ব যেন পাইছোঁ ডিউটি যাব লাগিব মানে বৰষুণ এৰিছিলেহে আকৌ বৰষুণ আহি গ'ল আজি অৱস্থা বেয়া হাতো খাটাং ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ